हेलो एवरीवन সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু এতিয়া গধূলি 8টা মান বাজিব হ'ল আৰু আজি মই ঘৰত নাই মই এফালে আহিছো ফুৰিবলে মানে লগৰ এজনী ঘৰলৈ আহিছো বহুত দিনৰ পৰা আহিম ভাবি আছিলো হলেও আহিবলৈ হোৱা নাছিলে আজি কিবাকে মিলিলে আৰু সেইকাৰণে বোলো পটককে যাওঁ মই এতিয়া আছো তিয়কৰ চেলেঙাটত আছো লগৰজনী ঘৰলৈ আহিছো তাই ঘৰ ওচৰতে বেছি দূৰ নহয় চেলেঙাটতে কিন্তু তাইও বিয়াও এই চেলেঙাটলৈকে হৈছে ওচৰতে বিয়া হোৱা ঘৰ আৰু আহিম যিহেতু ভাবি থকা হৈছিলে কিন্তু হোৱা নাছিলে আৰু এটা বিশেষ কাৰণত আহিলো কিয় হেতু মই আপোনালোকক পিছত কৈ আছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এতিয়া সময় 10টা মান বাজিলে আৰু ভাত পানী খোৱা হৈ গ'ল ভাত পানী খাওঁতে এইবোৰ ভিডিও নকৰিলোঁ কাৰণ মই আহি পাওঁতে বহুত দেৰি হৈ গ'ল 6:30 মানে হ'ল আহি পাওঁতে সেইকাৰণে এতিয়া ভাত পানী খাইহে আজৰি হৈছোঁ আৰু সেইকাৰণে ভাবিছোঁ এতিয়া লগৰজনীৰ লগত আপোনালোককো বোলো চিনাকি কৰাই দিওঁ লগৰজনী এইজনী জাহ্নৱী তাই ধুনীয়া ভাতত লাগি আছিলে সেইকাৰণে কথা পাতিবলৈ পোৱা নাছিলোঁ এতিয়া ভাত পানী খাই যিহেতু আমাৰ আজৰি সেইকাৰণেহে অলপ কথা পাতিছোঁ আৰু এই ভনীয়েকো আছেহি চুনু তাই পৰহি আহিলে এইজনী চুনু এতিয়া আমি চবে কথা পাতি আছোঁ পুৰা লেকচাৰ আজি মই মোৰ ভিডিওটো ইমানতে ৰখাই দিছোঁ পজ কৰি দিছোঁ তাৰপিছত কাইলৈ আকৌ কণ্টিনিউ কৰিম গুড মৰ্ণিং ৰাতিপুৱা উঠি গা পা ধুলোঁ গা পা ধুই এতিয়াহে চাহ খাবলৈ লৈছোঁ আৰু এইফালে আছে আমাৰ এয়া বাইদেউ তেওঁলোকে চাহ খাই আছে এয়া চাহ কাপ খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আজি ইয়াত একদম পুৰা তামাম বৰষুণ দিছে এনেকুৱা ডাঙৰ বৰষুণ দিছে ৰ'দে দি আছিলে কিন্তু পটককৈ ডাঙৰকৈ বৰষুণ যাক আহিলে এতিয়া সেইকাৰণে আগফালে বহি আছোঁ বৰষুণৰ বতৰত ভালো লাগে কিন্তু এনেকৈ আলহী ঘৰত ফুৰিবলৈ আহিলে বৰষুণৰ বতৰত ভাল নালাগে এইফালে চব বৰষুণ গ'ল আকৌ ৰ'দ ওলাইছে আৰু ইয়ালৈ মই কিয় আহিছোঁ মানে এটা বিশেষ কাৰণত আহিছোঁ বুলি কৈছিলোঁ সেইকাৰণে কিয় আহিছোঁ এতিয়া আপোনালোকক কম ৰ'ব এইফালে চাওক এজনী আমাৰ টিকলি এইজনী হৈছে জাহ্নৱী ছোৱালী এতিয়া তাই 3 মাহ হৈছে এইক চাবলৈকে বুলিয়ে মই আহিছোঁ বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ কিন্তু আহিবলৈ হোৱা নাছিলে হাঁহিছে মই শুই উঠিলোঁ হয়নে কিনো পূজাৰ কাৰণে বনাইছোঁ ডিম কাৰী দাইল আৰু মাছ ফ্ৰাই কৰি আছোঁ আৰু চাটনি বনাবলৈ বাকী আছে আজি দুপৰীয়া সাঁজ এয়াই আৰু ৰাতিকেহে ভালকৈ খাম আমাৰ এতিয়া খানা ৰেডি হৈ গ'ল এতিয়া ভাত খাওঁ আৰু আমাৰ এয়া বাইদেউ তেখেতে বনাই মেলি দিছে থালি ৰেডি কৰি দিছে অৱস্থা বেয়া হৈ গৈছে তেখেতক বনাই এয়া আমাৰ ভাত মাছ ফ্ৰাই ডিমৰ কাৰী বনাইছে তাই আৰু এইফালে চাটনি আছে আচাৰ দাইল এইফালে এগৰাকী আমাৰ খাই আছে তেওঁ ৰ'ব পৰা নাই ভোকত সেইকাৰণে ভিডিঅ' বাদ দিছে সোৱাদ লাগিছে এতিয়া আমিও ভাতকেইটা খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ খাবলৈ ধুনীয়া হৈছে টেষ্টি হৈছে আমাৰ এই গেধীয়া আগতে বনাবলৈ একো নাজানে এতিয়া বিয়া চিয়া হৈ আৰু একদম পুৰা ধুনীয়া কুক হৈ গৈছে ধুনীয়া বনাইছে দেই থেংক ইউ সঁচাকৈ আৰু এয়া হৈছে জাহ্নৱী মাক মানে শাহু মাক কালি ভিডিঅ'ত উঠোৱা নহ'লে মাক আজি এতিয়া আহিছে ৰুমলৈ সেইকাৰণে ভাবিলোঁ আপোনালোককো বোলো চিনাকি কৰাই দিওঁ মা ভাত পানী খালে মায়ে আমাতকৈ পিছতে ভাত খালে আৰু দেউতা শুই আছে ন বাহিৰত দেউতা বাহিৰত শুই আছে হাই ফ্ৰেণ্ডছ ভালনে আপোনালোকৰ
পূজাৰ কেমেৰাটো আজি ময়ে ধৰিছোঁ। মই এই জাষ্ট কাম বন কৰি আজৰি হৈ আহিছোঁহে ৰুমলৈ। পূজাহঁতে কি কৰিছে চাওঁ ব'লক। পূজা আৰু আমাৰ বেটিক পানী খুৱাই আছে মাহীয়েকে। এয়া খেলাই আছে বেটিক। পূজা আজি বহুত বছৰৰ মূৰত আমি দুজনী লগ হৈছোঁ। কালি তাই আমাৰ ঘৰ বিচাৰি বেচেৰীজনীৰ অৱস্থা বেয়া হৈ গ'ল। যেনে তেনে অৱশেষত আহি ওলালহি আৰু। বহুত কষ্ট কৰি আহিছোঁ জাহ্নৱীৰ ঘৰলৈ বুলি বেটিক চাবলৈ, কাৰণ জাহ্নৱী বিয়া হোৱা ঘৰলৈ মই আজিলৈকে অহা নাই। বাগানৰ মাজে মাজে ৰাস্তা হেৰালোঁ। বাগান এৰিয়া হয় আমাৰ এডোখৰ। তাই একেবাৰে ৰাতি মানে 6:30মান বাজি গ'ল আৰু তেনেকুৱাত আহি পাইছোঁহি। বহুত ভাল লাগিছে তাই অহাৰ কাৰণে। বেটি আমাৰ বেটিয়ে আমাৰ পানী খাই আছে। ভাল লাগিছে ন? আমৈ আহিছে, ভাল লাগিছে মানে বেটি। সেয়াই আৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। আমি কি কৰোঁ কি নকৰোঁ চাই যাব ভিডিঅ'টো আগলৈ। আমি অলপ ফুৰিবলৈও যোৱা কথা আছে, মানে মোৰ মাৰ ঘৰলৈ। ওচৰতে হয় ঘৰটো, দেখাই থাকিবলৈ চেষ্টা কৰিম। চাই থাকিব। হেল্ল', এতিয়া আবেলি হ'ল আৰু যিহেতু অথনি জাহ্নৱীয়ে কৈছিলে যে আজি আমি এফালে যোৱাৰ কথা আছে। এফালে মানে এতিয়া আমি যাওঁ জাহ্নৱীৰ মাকৰ ঘৰলৈ। মোৰ ওলাই হৈ গ'ল, তাই এজনী এফালে ওলাই আছে। তাইৰ হাজবেণ্ড আহি পোৱাহি নাই, তেওঁ আহিব আৰু তেওঁ আহিলেই আমি যাম। আৰু এইফালে ৰুমৰ অৱস্থাটো চাওক। এজনী চুনু, আমাৰ টিকলি শুই আছে। ইয়াতে ৰুমটোৰ অৱস্থা দেখাই দিছোঁ, আমাৰ জাহ্নৱীৰ ৰুমটো। এতিয়া চব মানে আচলতে ভালেই হৈ আছিলে, কিন্তু এই টিকলি কাপোৰ যিহেতু ক'বলৈ গ'লে নিব লাগে নাই, বহুত বান্ধিব লগা হয়। সেইকাৰণে চব উলিয়াই লোৱা হৈছে। তাৰপিছত এইবিলাক চব ঠিক কৰিব লাগিব, তাৰপিছত আমি যাম আৰু। আমি এতিয়া ওলাই মেলি আজৰি, চব ওলাই ৰৈ আছোঁ। আমাৰ হাজবেণ্ড পালেহিয়ে যাম আৰু ঘৰলৈ। আপোনালোকক দেখুৱাই যাম, আপোনালোকে ভিডিঅ'টো চাই থাকোঁ। ৰুমটো চিজিল কৰি ল'লোঁ অকণমান। আমাৰ ৰুমৰ যিটো অৱস্থা হৈছিলে দেখাইছিলোঁৱে। এতিয়া অকণমান ঠিক-ঠাক কৰি ল'লোঁ। চব আৰু ওলাইছোঁ আৰু যাবলৈ। টিকলি বস্তু ধেৰ। এয়া আমি ঘৰ পালোহি। আমি ঘৰ পাই গ'লোহি, জাহ্নৱীৰ ঘৰ। তাৰপিছত এতিয়া খাবলৈ লৈছোঁ। মায়ে বনাই থৈছে ৰুটি ভাজি। অথনিয়ে বনাই থৈছিলে ন, আমি আহিমকৈ, কিন্তু দেৰি হ'ল। এয়া ৰুটি ভাজি খাই লওঁ এতিয়া। লগ পাইছোঁ। তাৰপিছত আকৌ লগ পাই আছোঁ, মাহঁতকো দেখাই দিম, পিছত চিনাকি কৰাই আছোঁ। চাহ তাহ খোৱা হৈ গ'ল, চাহ তাহ খাই কাপোৰ কানি সলালোঁ। এতিয়া ভাতত লাগিছে মা আকৌ আৰু চুনুৱে হেল্প কৰি দিছে আৰু কিবা কিবি কাটি। পিঁয়াজ, নহৰু, আদা কাটি আছে। কি বনাব আজি? স্পেচিয়েল কি আছে? ছাগলী মাংস বনাব আৰু। আৰু এয়া হৈছে আমাৰ জাহ্নৱী মা। এয়া মা কি কৰি আছে কৈ দিয়ক আকৌ। চিৰিয়েল চাই আছোঁ। চিৰিয়েল চাই আছে? কি চিৰিয়েল, নামটো কি? অস্তিত্ব। ৰঙত চাই আছে অস্তিত্ব। মোবাইলত বিজি, এফালে আমি আলহী আহিছোঁ, তেওঁ আকৌ মোবাইলত বিজি ন। এটা জাহ্নৱী ফ্ৰেণ্ড, এইটো জাহ্নৱী ফ্ৰেণ্ড। কি এইটো জাহ্নৱী ফ্ৰেণ্ড, আৰু এটা আছে, আৰু এটা পলালে। এয়া আমাৰ বেটিয়ে মাম খাইছে, চামুচ নিজে ধৰি লৈছে, নিজে খাইছে ন বেটি ন। এজনী মাহীয়ে মাম খুৱাই আছিলে হয় নাই? চামুচ নিজে লৈ মাম খাইছে হয় নাই? মায়ে নোখোৱাই, আমাৰ মা মোবাইলত বিজি ন। আমাৰ এয়া জাহ্নৱী ঘৰত খানা ৰেডি হৈ গ'ল, ৰাতিৰ সাজ।
হয়নে জানবী? খাম আৰু এতিয়া খামগৈ আৰু আজি আৰু খানা কোনে বনাইছে এয়া এইফালে চাওক এয়া হৈছে আমাৰ জাহ্নৱীৰ হাজবেণ্ড তেওঁ আজি ৰাতি বিশেষ মানে খানা বনাইছে কি কেনেকুৱা বনাইছে নাজানো আৰু খামগৈ আৰু এইফালে আমাৰ টিকলি শুলে এয়া মাহী পূৰা লেকচাৰ মাৰি আছে চবেই এতিয়া আমি খামগৈ আৰু কি বনাইছে কেনেকুৱা বনাইছে ক'ম আপোনালোকক পিছত আপোনালোকে চাই থাকিব আমাৰ এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু আজি খানা একদম বিৰাট টেষ্টি আছিলে কোনে বনাইছিলে আমাৰ দেখুৱালে ৰান্ধনি এয়া আমাৰ ৰান্ধনি এইফালে বহি আছে তেওঁলোক কেনেকুৱা লাগিলে জাহ্নৱী বহুত ভাল লাগিলে আজি বহুত টেষ্টি হৈছিলে খাবলৈ আমি বহুত ধন্যবাদ জনাইছোঁ তেখেতক ইমান ধুনীয়াকৈ আমাক খুওৱাৰ বাবে আৰু আগলৈও এনেদৰে আহিলে তেওঁ ইমান ধুনীয়া ধুনীয়া ৰেচিপিবোৰ বনাই আমাক খুৱাব বুলি আশা থাকিলে ছাগলী মাংস বনাইছিলে আমি খাওঁতে ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু খোৱাতহে লাগিলোঁ পূৰা টাইমো বহুত হৈ গ'ল কাৰণ 11টামান বাজিলে সেইকাৰণে আৰু পোৱালীজনী আছিলে তাইও অকণমান আমনি কৰি আছিলে সেইকাৰণে পটাপট আমি চবেই ভাত পানী খাই ল'লোঁ তাৰপিছত এতিয়া চুনুৱে খাই হৈছে আৰু চুনু আৰু মায়ে খাই আছে সেয়া এতিয়া শুম আৰু শুম মানে অকণমান লেকচাৰ মাৰি ল'ম আৰু লেকচাৰ মাৰি শুমগৈ গুড মৰ্ণিং ৰাতিপুৱাই আমি শুই উঠিলোঁ উঠি চাহ তাহ খোৱাই নাই আমাৰ বাইদেউ সাজি কাচি আহিছে এইটো জাহ্নৱীহঁতৰ ঘৰটো আৰু ইহঁতৰ ঘৰৰ সন্মুখতে বৰ ধুনীয়া চাহ বাগান এখন আছে সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এইফালে চাওক সন্মুখতে ইমান ধুনীয়া চাহ বাগান বৰ ধুনীয়া পৰিৱেশ এইফালে আমাৰ এজনী টিকলিও উঠিলে টিকলি অকণ টুপু ধৰি আছে উঠিলে হ'লেও অকণমান আগত ওলাই টোপনি ধৰিছে এতিয়া আমি যাম আৰু চাহ তাহ খাওঁগৈ ফটো দুখনমান মাৰি লওঁ এইফালে চাওক ইমান ধুনীয়া চাহ বাগান ৰাতিপুৱা শুই উঠি ইমান ধুনীয়াকৈ দেখিবলৈ পালে এনেও মনটো ভাল লাগি যায় এইফালে সিহঁতৰ চবফালে চাহ বাগানে আছে এইফালে মানুহৰ ঘৰ আছে আৰু এইফালে বাইদেউ এতিয়া আমি যাম অকণমান ফটোশ্বুট কৰিম এনেই আৰু আহিলে এইখিনি নকৰাকৈ নাথাকোৱে চলো এতিয়া আমি চাহে খোৱা নাই ৰাতিপুৱা উঠি আহিছোঁহে তাৰপিছতে চাহ তাহ খাম কুকুৰা পোৱালি আমাৰ জাহ্নৱী এইফালে ফটোশ্বুট কৰি আছে এইফালে পিছফালে বান্দৰ কেইটামান আহিছে নাই এনে কৈছে সিহঁতে ইয়াত বান্দৰ দি আছে এবাৰ মোক বান্দৰে খেদিছিলে সিহঁতৰ ঘৰলৈ আহোঁতে হেল্ল' ভাত পানী খাই আজৰি হ'লোঁ আৰু আমি চবেই খালোঁ তাৰপিছত আজি ৰাতিপুৱা ইয়াত বহুত মানে বৰষুণ দিছিলে ৰাতিপুৱা সময়ত মইতো ঘৰলৈ যাবলৈ নোৱাৰিম বুলিয়ে ভাবিছিলোঁ এতিয়া পিছে ৰ'দ দিলেগৈ আৰু অলপ ৰ'দটো ওলাইছে কাৰাকৈ আৰু এতিয়া মই ঘৰলৈ যাওঁগৈ আৰু ওলাওঁগৈ ভাত পানী খায়ো যিহেতু আজৰি হ'লোঁ চুনুৱেও আগবঢ়াই থৈ আহিব অলপমান এইখিনি বাকী ডোখৰত নিজে যামগৈ আৰু আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ নহ'লে বেছি দীঘলীয়া হৈ গৈ থাকিব সেইকাৰণে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব